কি খবৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ আজি আমি এটা বিশেষ জেগাত গৈ আছোঁ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'ৰ আমেজ লওক এয়া আমি আহি গোলাঘাট টাউন পাইছোঁহি এইফালে আমাৰ ট্ৰেভেলি বিজয় চিন্তু ছাৰ স্পেচ স্মাইল এইফালে আগত তিনিজন গৈ আছে কিৰণ বিকি এণ্ড পল্লৱ আমি ছজন গৈ আছোঁ ভিডিঅ'টো সকলোকে চাই যাওক সকলো গম পাবা লাষ্টত গৈ ভিডিঅ'টো চাই থাকা আমি গৈ আছোঁ জেইন মাৰ্কেট পামগৈ এতিয়া বিকি পল্লৱ হাই এটা দিয়া বিকি অঁ পিছফালে আছে দুজন আমাৰ কিৰণ এণ্ড ট্ৰেভেলি বিজয় বাকী ব'লক গৈ আছোঁ আহি গোলাঘাট টাউন পালোঁহি এয়া মেজিক ষ্টেণ্ড এতিয়া মেজিকত যাব লাগিব আমি গাড়ী পাই গ'লোঁ আমি যাব ওলাইছোঁ গোলাঘাটৰ পৰা এজন আমাৰ পল্লৱ এইফালে কিৰণ এইফালে বিকি আহিলে এইজন লুকাই আছে ব'লা গৈ আছোঁ আমি পূৰা অৱস্থা মানে এইটো বহিছে এনেকৈ ইয়াত চিট খালী আছে কিন্তু বহিব নোৱাৰে কোনটাকে বহিছে কি ক'বা আৰু হয় আমাৰ ইউটিউবাৰ বেমাৰী এইটো লোকেল মুৰ্গী পায় নি এইখিনি লোকেল মুৰ্গী আমি মেইন ৰাস্তা পাই গৈছোঁহি এতিয়া গৈ আছোঁ অলপ দূৰ গ'লে ক'লে গৈ আছোঁ এতিয়া টাউনৰ পৰা গৈ আছোঁ এইটো আৰক্ষী থানা গোলাঘাট আৰক্ষী থানা পুলিচ ষ্টেচন কি সুন্দৰ পৰিৱেশ চব ধুনীয়া আমি আহি এতিয়া গোলাঘাট ইণ্ডিয়ান অইল পাই গ'লোহি পেট্ৰল পৰিৱেশ দাদাহঁত পথাৰ লাহে আহিছে সেইখন পাহাৰ নাগালেণ্ড হ'ব নি জানো ক'ৰ পাহাৰ হয় মোকে পাহাৰ কি মজাকৈ দেখিছে কেমেৰাত কেপচাৰ নকৰিব পাৰে একদম পূৰা ওচৰৰ পৰা দেখা নিচিনা লাগিছে ন অঁ ওচৰ লাগিছে পূৰা সম্পূৰ্ণ গছ গুটি লিখি আছে মোবাইলত কেপচাৰ কৰা নাই বাৰু গছ গৈ আছোঁ বন্ধুসকল আমি পামগৈ এতিয়া বেছি টাইম নাই আৰু পবিত্ৰ ভাদ মাহৰ
আহি পালোহি কিমান দূৰৰ পৰা ৰাস্তা ভিৰ এইফালে আগলৈ যাব লাগিব এইটো ৰাস্তাই যাব লাগিব এইটো ৰাস্তাই এটা নেমব লাগিব চাগে ন না যাব চাগে অলপ আগলৈ পালোহি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ কৃষ্ণ ভাদমাহটোত বেছি মানুহ হয় ন মানুহে মানে তামাম মানুহে ইমান দূৰৰ পৰা গাড়ী লাইন চলা আমি নামিছোহি পুৰা ট্ৰেফিক লাগি আছে এইফালে গাড়ী নাযায় আৰু আগলৈকে পাই গৈছোহি অলপ টাইম আছে বহুত দূৰ খোজকাঢ়ি আহিলোঁ 1 কিলোমিটাৰমান ব্লক আছিলে ৰাস্তা আৰু অলপ টাইম আছে পামগৈ এতিয়া কি সুন্দৰ পৰিৱেশ চবফালে কি কয় এইখিনি নাহৰ ন কৃষ্ণচূড়া চৰি ইয়াৰ পাহৰি গৈছিলোঁ কৃষ্ণচূড়া কি সুন্দৰকৈ ফুলি আছে পাইছোঁ আৰু বেছি দিন নাই ভিডিঅ'টো চাই যাওঁ শেষলৈকে মানুহৰ ভিৰ তামাম লাগি আছে এইবোৰ খিলনা এইফালে দোকান চবফালে দোকান অ'কে ইয়াৰ কি সুন্দৰ পৰিৱেশ চফাই আছে তো ক'ত লেতেৰা আছেনো পামগৈ নে আৰু বোলো পামগৈ নে বাৰু তামাম ভাগৰ লাগিছে ইমানটো খোজকাঢ়ি আহিলোঁ এইফালে পূৰা ধুতি পিন্ধাত ব্যস্ত হৈ আছে আমাৰ ট্ৰেভেলি বিজয় ধুতি পিন্ধাব আছে ময়ো পিন্ধি ল'লোঁ এইফালে আমাৰ এজনৰ ধুতি আহিব আৰু এজনো আহি আছে এইফালে বজাৰ কৰা হ'ল বস্তু লোৱা হ'ল ন চব কেমেৰাটো এৰিয়ে নাই দিয়া মানুহৰ পূৰা ভিৰ হৈ আছে আঠখেলীয়া নামঘৰ মেইন গেটখন ইফালে আছে মেইন গেটৰ ফালে সোমাই যাম ইফালে বজাৰ কৰি আছোঁ তামোল পাণ কল নাৰিকল এইবিলাক লৈ আছোঁ ধূপ ধূনা চাকি দিয়াচোন পানী অলপ খাওঁ অলপ পাই গ'লোহি আমি আঠখেলীয়া নামঘৰ কি সুন্দৰ
গেট এখন সোমাই গৈ আছোঁ আমি। কৃষ্ণ এটা কো এটা আহিছে এইকেইজন পৰা টিপটপ হৈ আহিছে। নামঘৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। কি হ'ল এতিয়া ক'লে ভইচ নাহিব আমি মেইন নামঘৰলৈ যাব লাগিব। ৰাস্তাতে ঠিক আৰু দেই শৰাই বস্তুবিলাক জমা দিব গৈ আছোঁ। লাখ লাখ চাকি জ্বলি আছে। আপুনি বহি দিয়ক। এইভাগ হ'ল মেইন নামঘৰ ভাগ, আঠখেলীয়া নামঘৰ। বহুত ডাঙৰ আছে এৰিয়াটো। ঘৰৰ ওপৰলৈ গৈ আছোঁ। নামঘৰৰ ভিতৰৰ অংশ, মেইন নামঘৰৰ ভিতৰৰ অংশ ভাগ। কি সুন্দৰ পৰিৱেশ চাব পাৰি এবাৰ। আঠখেলীয়া নামঘৰৰ এটা পুখুৰী হয় এইটো। এইজনী কাছ বহি আছে
হেল্ল' গাইছ, নামঘৰৰ পৰা ওলালোঁ। এতিয়া গৈ কিবা এটা খাই লওঁগৈ, মানে তেল ভৰাই লওঁ পেটত। বলক। বাঢ়ি কিমান এইবিলাক? চলো এইটো কি বস্তু? মই হেৰি এইটো কি বুলি কয় এইটো কি হয়? নামঘৰলৈ আহিছোঁ, অলপ পিছত ফোন কৰিছোঁ। মই নামঘৰলৈ আহিছোঁ, অলপ পিছত ফোন কৰিছোঁ। নামঘৰলৈ গগনা মজা আছে। আঠখেলীয়া নামঘৰৰ ওচৰত পেঁপা, টকা, জাপি। দাদা আপুনি কোৱা হয়? ক'ত ঢোল আছে? মই আমাৰ এইফালে চিন্তু দা পূৰা নেগেৰা বজাব লৈছে। নেগেৰা আমি খাবলৈ আহি আছোঁ। টিকেট ল'ব লাগে নি ভাত খাবলৈ? হা? খানা খানে के लिए आ गया। খানা আহি আছে, খাম এতিয়া। খানা आ गया, খাই লওঁ নে কি? এইফালে সেইকেইটা খাই আছে, বুজিছই? খাই লওঁ ন? টকা হৈ গ'ল, এবাৰ যাওঁ নেকি? এবাৰ ক'ত যাম? ক'ত যাম এবাৰ? ঘৰমা নাই, গোলাঘাট মা। এইকেইজন পূৰা দবাই আছে, শেষেই হোৱা নাই বুলিছে। হামদে হোটেল মে যায়গা। চলো, ফাইনেলি পাই গ'লো গোলাঘাট। এতিয়া গাড়ীত পইচা দিব লগা নাই, কেছ পইচা নাই। ATM গৈ আছোঁ। ছাৰ নমস্কাৰ, এইফালে হাই এটা দিগা। আমাৰ এজন ছাৰ ATMৰ মালিক, এইকেইটা ATMৰ মালিক। বাই বাই, টাটা। নেক্সট ভিডিঅ' লগ পাম আকৌ।